পাণ্ডবে আনন্দতে আত্মহারা হয়ে কইছিল কি কইছিল আজি আনন্দরে
কৰো যিহেতু গৰ্ভতে শিশুটিয়ে বিষ্ণুক দেখিলা সেইকাৰণে শিশুৰ নাম বিষ্ণু ৰাতত হইলা এই চলিটোৱে গৰ্ভত থাকোতে যিটোৱে পৰীক্ষা দিব লগা হ'ল গৰ্ভতে জন্ম মৃত্যুৰ পৰীক্ষা পাতিলা সেইকাৰণে শিশুৰ নাম পৰীক্ষিত ৰাখিলা এতিয়া চাওক নাম ধৰ্মী ৰাইজ ৰজা পৰীক্ষিতৰ আন এটা নাম হৈছে বিষ্ণু ৰাত পৰীক্ষিতে ৰজা হৈ পৰীক্ষিতে ৰাজাক মানিলা ৰজা হৈ পৰীক্ষিতে দিনে দিনে ৰজা পৰীক্ষিতে প্ৰজা পালন কৰে আনন্দতে ধৰ্ম নীতি মানি ৰাজ্যক চলাই আৰু এতিয়া চাও সেই পৰীক্ষিত ৰাজ্যৰ পৰা দুৰাচাৰী হবে ৰাজ্য এৰি গুচি ৰজাৰ ৰাজ্যত কোনো অশান্তিও নাই মহাওকে পৰীক্ষিতে প্ৰজাক পালয় মহাওকে পৰীক্ষিতে প্ৰজাক পালয় হ'ব কথাই আমি অলপ সময় পৰীক্ষিতৰ বিয়াৰ কথা পৰীক্ষিতৰ বিয়াৰ কথা এতিয়া চাওক নাম ধৰ্মী ৰাইজ ৰজা পৰীক্ষিতৰ বিয়া কাৰ হতে হৈছিল আৰু তেওঁৰ পত্নীৰ নাম কি আছিল আপোনালোকে জানেনে নাজানে নহয় তেনেহলে শুনক ঐৰাৱতী নামে কন্যা হীৰাৱতী নামে কন্যা আছিলে কজনী আৰু তাই উত্তৰৰ জীয়াৰী তাই অতি গুণী মানে উত্তৰৰ জীয়াৰী তাই অতি গুণী মানে
ইন্দ্ৰাৱতী মৎস্যদে ঘৰ কন্যা তাই বিৰাট ৰজাৰ নাতি অপেশ্বৰী অম কন্যা সতী ৰূপৱতী কন্যা সতী ৰূপৱতী বিয়াৰ কথা নগৰ প্ৰচাৰ হৈ গ'ল এই বনিহঁত বিয়া খাবা যাবি যাব বাই আপোনালোক যাব বিয়া খাবা যাব ইফালে যাবনে আপোনালোক যাব ৰজাৰ বিয়া